প্ৰকাশ পাইছে ৫,০০০ মাটি চাকিৰে দীপাৱলী চীনা সামগ্ৰী বৰ্জনৰে ৫,০০০ মাটি চাকি জ্বলাই তেজপুৰত উদযাপন দীপাৱলী পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে তেজপুৰৰ ভৈৰৱ নগৰ টিলাত দৃষ্টিনন্দন পৰিৱেশ ১৯৭১ত স্থাপিত য়ংষ্টাৰ ক্লাবে ৫০ বছৰ পূৰ্ণ কৰাৰ বাবে ধুমধামেৰে এইবাৰ দীপান্বিতা উৎসৱ পালন কৰাৰ কথা আছিল যদিও কৰোনাৰ বাবে সেয়া হৈ নুঠিল এনে অৱস্থাত আজি ৫,০০০ মাটি চাকি প্ৰজ্বলন কৰি সকলো ভাষা-ভাষীৰ লোকে পালন কৰিলে এই পোহৰৰ উৎসৱ উল্লেখযোগ্য যে ক্লাবটোৱে চীনা সামগ্ৰী বৰ্জন কৰি এই পদক্ষেপ গ্ৰহণ কৰে অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ